আজি আমি এই ওদালগুৰিত বিটিআৰ চুক্তিৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আমি ইয়াত সমবেত হৈছো। যোৱা 24 তাৰিখৰ পৰা আমি বিটিআৰ চুক্তিৰ এটা বছৰ পালন কৰাৰ বাবে সিদ্ধান্ত লৈছিলো। অমিত শ্বাহ ডাঙৰীয়াই বিশাল জনসভাত উপস্থিত থাকি বিটিআৰ চুক্তিৰ এটা বছৰৰ যি আমি তিনিদিনীয়া অনুষ্ঠান আয়োজন কৰিছিলো তাৰ তেখেতে শুভাৰম্ভ কৰিছিল। আৰু আজি আমি ওদালগুৰিত থিয় হৈ 2020 চনৰ 27 জানুৱাৰী তাৰিখে নতুন দিল্লীত যি বিটিআৰ চুক্তিৰ স্বাক্ষৰিত হৈছিল তাৰ আমি সম্পূৰ্ণ এটা বছৰ হোৱাৰ পিছত আমি ইয়াত মিলিত হৈছো। ৰাজ্যসভাৰ প্ৰাক্তন সদস্য আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ উৰ্খাৰ গৌৰা ব্ৰহ্ম ডাঙৰীয়াই কৈ গৈছে যে এই বিটিআৰ চুক্তিৰ লগত আমি বিএসি চুক্তি, বিটিসি চুক্তি আৰু সকলোৰে শেষত এই বিটিআৰ চুক্তি এই তিনিওখন চুক্তিক আমি একেলগে এটা সমাহিত ৰূপত আমি চাব লাগিব আৰু এই তিনিওখন চুক্তিৰ মাজতেই বড়ো সমাজৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু তাৰ লগে লগে আমাৰ এই বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু একতাৰ যি মহামিলন এই দুই বিন্দুক কেন্দ্ৰ কৰি আমি অনাগত দিনত আগুৱাই যাব লাগিব। বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াই পৃথক বড়োলেণ্ডৰ আন্দোলন কৰিছিল এটা বিশেষ প্ৰেক্ষাপটক সন্মুখত লৈ, কিন্তু আজি ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আৰু বড়োলেণ্ডৰ ৰাইজৰ নিৰন্তৰ প্ৰচেষ্টাই বিটিআৰ অঞ্চলত এটা নতুন প্ৰশাসনিক মডেলৰ যি সৃষ্টি কৰিলে আৰু সেই চুক্তিৰ জৰিয়তে বা সেই প্ৰশাসনিক মডেলটোৰ জৰিয়তে আজি আমি এই বিটিসি অঞ্চলত যি আশা আৰু আকাংক্ষাৰে বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মই আত্মনিয়ন্ত্ৰণৰ কথা কৈছিল তাক আমি বাস্তৱত ৰূপায়ণ হোৱা স্পষ্টভাৱে দেখা পাইছো। এই সময়ছোৱাৰ ভিতৰতে বড়োলেণ্ডৰ বাহিৰত বাস কৰা বড়ো সমাজৰো আত্মনিয়ন্ত্ৰণৰ বাবে বড়ো কছাৰী কাউন্সিল আৰু বড়ো ভাষাক অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ চৰকাৰী ৰাজ্যিক ভাষাৰ মৰ্যাদা, বড়ো ভাষাক আমাৰ সংবিধান প্ৰদত্ত যি ভাষাৰ অধিকাৰ সেই অধিকাৰ প্ৰদান কৰাকে আদি কৰি আমি যদি চাব যাওঁ যে যি আশা আৰু আকাংক্ষাৰে এটা দিনত বড়ো সমাজৰ আত্মনিয়ন্ত্ৰণৰ কথা কোৱা হৈছিল তাক আজি প্ৰত্যেকটো পৰ্যায়তে সেই দিশত আমি সফল হ'ব পাৰিছো। আটাইতকৈ ডাঙৰ কথা যে বড়োলেণ্ডৰ বিকাশৰ দায়িত্ব, এই বিকাশৰ দায়িত্ব আজি আমাৰ বড়োলেণ্ডৰ নেতাসকলৰ ওচৰতে সাংবিধানিকভাৱে অৰ্পণ কৰা হৈছে আৰু তেখেতসকলৰ নেতৃত্বৰ ওপৰতে বড়োলেণ্ডৰ ভৱিষ্যত আজি গতাই দিয়া হৈছে। আন্দোলনৰ পৃষ্ঠভূমিত বিটিসি গঠন হৈছিল, বিটিআৰ গঠন হৈছিল। স্বাভাৱিকভাৱে এটা সময় আছিল যে আন্দোলনৰ পৃষ্ঠভূমিত জন্ম হোৱা ভাৱেই
আন আন ৰাইজৰ মাজত এই বিটিআৰ বা বিটিচিক লৈ সন্দেহ আৰু কিছু অবিশ্বাস থাকি গৈছিল।